হেল্ল' গাইছ মানে আজি একদম ধামাকা ভিডিঅ' এটা হৈ আছে কেলে মানে একদম আজি মানে হাবিত আহিছোঁ একদম পাৰ্টি এটা খাবলৈ কাৰ লগত চাব নেকি এই পোৱালিৰ লগত ইয়াৰ লগত খাম একদম ধুনীয়া পাৰ্টি এটা মেনেজ কৰিছোঁ পাৰ্টিটো একদম আয়োজনটো কেনেকুৱা চাই লওক এবাৰ এই ইয়াত পুৰি মাছ আৰু মাছজনী চাওক এইজনী মাছ মাছ একদম ৰূপচন্দা মাছ তাৰপিছত এয়া হালধি তাৰপিছত জলকীয়া গুড়ি জলকীয়া ৰচুন আদা নেমু নিমখ এইটো খানা খানাকৈ ইয়াত খুন্দিম তাৰপিছত এয়া মিঠাতেল এয়া পানী তো ইয়াতে জুইখিনি একদম ইয়াতে জ্বলাম আৰু পূৰা একদম এতিয়া জুইখিনি জ্বলাই লওঁ জুইখিনি জ্বলাই তাৰপিছত মাছ চাছবোৰ অলপ গুচাই লওঁ মাছ চাছ গুচাই একদম ৰচুন চচুন আদা চাদা পিচি লওঁ একদম ৰেচিপিটো ধুনীয়া কৰিবলৈ মানে আপোনাৰ মছলাটো ঠিক কৰি লওঁ তো আজি ভিডিঅ'টো একদম একেলগে চাওক মজা লাগিব মজাকৈ খাম হেল্ল' গাইছ পূৰা চফা কৰি লৈছোঁ তাৰমানে এতিয়া মাজনী বাকলিখিনি গুচাই ল'ব লাগিব নহ'লে ভালকৈ নিসিজিব ওচৰলৈ মাছ দেখা আদা ৰচুন পিঁয়াজ নহৰু যিমান যেনেকৈ আছিলে চব দি লৈছোঁ ইয়াত একদম ধুনীয়াকৈ পিচি দিছোঁ এতিয়া মাছত একদম ধুনীয়াকৈ পিচ কৰি কাটি পিনে ভৰাই পিনে একদম পূৰা ধুনীয়াকৈ পুৰি একদম মজাকৈ খাম আৰু একদম ধুনীয়াকৈ একদম পিচকৈ কাটি লৈছোঁ এতিয়া ইয়াত একদম মছলা ভৰা হ'ব এতিয়া এই মছলাখিনি ইয়াত ভৰাম পেটুখিনি উলিয়াই লওঁ পেটুকো ফেকো ইয়াত মছলা সোমাব পুৰা মছলা একদম থুচি ভৰাই লৈছোঁ গোটেই মাছজনীত গোটেই মাছজনী এতিয়া একদম পুৰা মছলা সানি ল'লোঁ সানি লৈ তাঁৰডাল পুৰা ভৰাই দিম মুখেদি ভৰাই টিকাই দি উলিয়াই দিম এতিয়া একদম ধুনীয়াকৈ সিজাম একদম মাছজনী একদম পুৰা মছলা চছলা পুৰা ভৰাই দিলোঁ একদম পুৰা লগাই লৈছোঁ এতিয়া জুইটো লগাই দিয়াহে কথা জুইটো লগাই দিওঁ জুই দিলে একদম পুৰা সিজি যাব হৈ যাব এতিয়া মজা পুৰা সিজি আছে মাছজনী কিহৰ লগত খাম মাছজনীটো এনেই নাখাওঁ কাক যি টিৰ লগত কিবা লগতো খাব লাগিব বটলৰ লগত খাম বটল আনিম বটল কি মজা লাগিব খাই আইঅ' স্প্ৰাইটৰ বটল জ্বলি থাকিলে হৈ গ'ল আৰু বেছি দেৰি নাই আমাৰ এই মাছটো দেখাই দে অলপ তলৰখিনি অলপ আছে আৰু মোবাইলটো কি জুইয়ে ধুমীয়া দিবি নেকি আৰু অকণমান আছে আৰু বেছি নাই হ'ব এতিয়া একদম হৈ যাব পুৰা স্পেচিয়েলকৈ খাম আপোনালোককো দিম অলপ চিন্তা নকৰিব পুৰা মাংস কেনেকৈ ওলমি গৈছে দেখা নাই পুৰা এইবোৰ বা মজা হৈছে আইঅ পৰিয়াই গ'ল আহক ধুনীয়াকৈ খাওঁ এতিয়া যাদু এটা দেখাইছোন দে যাদু এটা 1 2 3 চিং চিং তিনটিৰেন এইয়া মাছ বনি ৰেডি এয়া বটলটো দেখাই দিম বটল খাম কৈছিলোঁ ন লগত এইটো বটল
তাৰপিছত এইকেইটা এইকেইটা হনিগুটিকেইটাও আহি লৈছে হে এইকেইটা মোৰ অকল খাবলৈ মোৰ ভাগৰখিনি খাবলৈ জন্ম হ'ল বা এইকেইটা হে মোৰ অকলে খাম বুলি আহিছিলোঁ তহঁতি আহি ল'লি হে জহনি ইয়াৰ হাঁহিটো চাই হাঁহিটো চাই এইটো এটা তই এইটো খামি দিয়া মজা 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 ৰেচিপিটো কেনেকুৱা পাইছে ৰেচিপিটো পুৰা মজা হোৱাত লগাই খাম এই 2 টকামান খৰচ হৈছে বাৰু সেইটো পিছত ক'লা তই এতিয়া ধুনীয়াকৈ এইখিনি খাই লওঁ আই এডোখৰ খাই যাওঁ মজা লাগিছে কাঁইটডোখৰ লাগি দিছিলে বাৰু পিছৰ কথা মাছৰি খা কি চাই তই মোক চাই আছ যে মোকে লাগিব খা হ'ব এডোখৰ এইবাৰ ল খা यही जिंदगी स्वर्ग फरग सब खाई लगा रे ভালে খা কাইলে মছলা খিনি লগাই খা কাই লাগিলে কাইত ঘুচ গাত মাজনী আইও জহনি পুৰা দিছে হনি গুটি তহঁতি মোৰ খাবলৈ জন্মালি জহনি মোৰ ভাগৰখিনি খাবলৈ জন্মা হ'লি মানে এইদৰে মোৰ ভাগৰখিনি খাবলৈ জন্ম মই আজি অকলে খাম বুলি আহিছিলোঁ এই জহনি গুটিকেইটা আহি লৈ এইখন কৰিলে জানি যাওঁ হে এটাকে স্প্ৰাইট মই ভাগ কৰি খাবলগীয়া হৈছে এজনীকে মাছ মই ভাগ কৰি খাবলগীয়া হৈছে নহ'লে এজনী মাছ মই অকলে এনেই খাওঁ পানী ওলাই গৈছে গোটেই खत्म एक साथ खत्म दी लूँगा 2टा स्प्राइट माছ एजनी टेঙা खत्म पूरा रेसिपी खत्म खाई ভাল লাগিলে মজা লাগিলে আপোনালোকেও ট্ৰাই কৰি চাব বাবা এইবোৰ দেখাই সব দেখাই দে আমি খালোঁ হৈ যাব সব খাই খতম এতিয়া আপোনালোকে খওক একদম ভাল লাগিলে পুৰা মজা লাগিলে খালি এটাহে ভাল লাগিলে গোটেই এইবোৰ পুইছে মছলাবোৰ ন গোটেই এইবোৰ আঙুলিবোৰ পুইছে হ'ব বাই আজি ভিডিঅ'টো ইমানেই দেই আৰু খোৱা দেখাই নাথাকোঁ আৰু তহঁতি মুখ লগাই দিবি নহ'লে হ'ব টাটা বাই দেই হৈ যাব বাই মই বেয়া বাই কৰি দিম না বাই